গাইজ কি খবৰ সাগৰ সকলোৰে ভাল মোৰো ভালেই দিয়ক কিমান দিন হ'ল প্ৰেংক কল দিয়া নাই আপোনালোকে ভাবিছে চাগে এই প্ৰেংক কল দিব পাহৰিলে কিয়নো নভাবিব ইমান দিন হ'ল প্ৰেংক কল দিয়া নাই তো বাকী সেনেকুৱা কথাটো নহয় একচুৱেলি মানে আপোনালোকৰ এটা Q&A ভিডিঅ'ত মই কৈছোঁ কাৰণে ইয়াৰ পৰীক্ষা হৈ থাকে পিছফালে আছে কেমেৰা পিছফালে তো বাকী ইয়াৰ পৰীক্ষা হৈ থকাৰ কাৰণে এইকেইটা দিন প্ৰেংক কল দিব পৰা নাছিলোঁ তো বাকী যিয়ে নহয় আকৌ প্ৰেংক কল দিবলৈ চাই থাকিম কেতিয়া বাৰু হিচাপ নাই খালি দিবলৈ চেষ্টা কৰি থাকিম তো বাকী আপোনালোকে প্ৰেংক কলখিনিত বহুতখিনি মৰম দিয়ে তাৰ বাবে বহুত ধন্যবাদ এনেকৈ সদায় মৰম দি যাব সদায় প্ৰেংক কল নহ'লেও দুদিন এদিন হ'লেও দিব চেষ্টা কৰিম তো বাকী আজি প্ৰেংক কল কৰিব যাইছোঁ মধুস্মিতা বা তো সকলোৰে চিনিয়ে পায় অসমৰ ছোৱালী ব্লগাৰৰ ভিতৰত যদি চাব যাওঁ তেতিয়া 3-4 নম্বৰ মানত পৰিব বহুতখিনি ছাবস্ক্ৰাইবাৰো আছে ইনষ্টাগ্ৰামত বহুতখিনি ফলোৱাৰ্ছো আছে তো তেওঁ আজি প্ৰেংক কল কৰিবলৈ যাম কেনেকুৱা কি ৰেছপন্স পাওঁ তেওঁৰ পৰা তো সকলোৰে পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ব'লক বেছি আপোনালোকৰ মাজলৈ প্ৰেংক কলটো আগবঢ়াই দিয়ক ব'লক জান কিয় কৰা অভিমান তোমালে মৰণ সাগৰৰ হেল্ল' 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 হয় মধুস্মিতা বাই ক'লে নেকি কোনে কৈছে হয় বা আপোনাৰ মই ফ্ৰেণ্ড হয় দে বিৰাট ডাঙৰ ফ্ৰেণ্ড থ্যাংক ইউ হয় আপোনাৰ সিদিনাখনে বিকাশ দাৰ বিয়াত দেখা পালোঁ আপুনি এবাৰ মোক মাত নিদিলে সেইটো কাৰণে বহুত বেয়া লাগিল নহয় মই আপোনাক বহুত কিবাৰ মাতিছোঁ আপুনি ডিম্পু দাৰ লগত ফটো নে কিবা কথা পাতি আছিলে সেইটো পিছে কোন আছিল আপোনাৰ লগত যে কথা পাতি আছিল সেইটো আপুনি কথা পাতি থকাটো ডিম্পু দা নাছিলে সিদিনাখনে পিছে সেইটো পিছে সেইটো নহ'ব পাৰে ডিম্পু দা চাগে আপোনাক খালি বহুত কিবাৰ মই পিছফালৰ পৰা মাতিছোঁ আপুনি মোক এবাৰ মাত নিদিলে সেইটো কাৰণে বহুত বেয়া লাগিছে সেইটো হয় বাৰু পিছে আপোনাৰ বিয়াখন কেতিয়া পাতিব এবাৰ আপোনাৰ বিয়াখনলৈকে বহুত অপেক্ষা কৰি আছোঁ কেতিয়া ক'লে 10 বছৰলৈকেতো বহুত দিনে হৈ যাবচোন আমাৰে বিয়া হ'ব তেতিয়ালৈকে সেনেকা নহ'ব নহয় আপোনাৰখন আগতে খাই ল'ব লাগিব মোৰখন আকৌ সেনেকা নহ'ব নহয় বা আপুনি মোতকৈ বহুত ডাঙৰ বাকী বা আপুনি ভালে আছে নহয় মই শুৱালকুছিৰ পৰা কৈ আছিলোঁ হয় কি মোৰ নামটো নিৰঞ্জন হয় সিদিনাখনে মই বহুত কিবা মাতিছোঁ আপোনাৰ পিছফালৰ পৰা মই হাতেদি মানে কি কয় এয়া কোনোবা এজন আছিলে আপোনাৰ লগত সেইজন নামটোৱে পাহৰিলোঁ নহয় তেওঁৰ হয় চাগে চশমা পিন্ধাকে হয় তেওঁ মোক দেখা পাইছে কিন্তু আপুনি মোক দেখা নাপালে আপোনাক মাতি থাকোঁতে আপুনি আৰু গুচিয়ে গ'ল হয় পিছে আপোনাৰ বিয়াখন এতিয়া সোনকালে পাতিব লাগে আমি বহুত অপেক্ষা কৰি আছোঁ ছাবস্ক্ৰাইবাৰ হিচাপে হয় বাৰু খাব পাম বুলি আশা থাকিল আৰু হয় থেংক ইউ বা কথা পতাৰ কাৰণে হয় ভাই কিমান দিনৰ মূৰত প্ৰেংক কল কৰিছে তহঁতে ভাব আপোনালোকক দেখি আছে মানে কিমান দিনৰ মূৰত একমাহে হ'ল প্ৰেংক কল কৰাই নাই প্ৰথমতে কৈছোঁ আপোনালোকক কিন্তু মানে কি কওঁ কি নকওঁ ভাবি আছোঁ মানে কি বুলি কয় কথা ওলাই নাহে কি আগতে একদম একো ভাবি লোৱা নাই ঘপকৈ মনত যি আহিছে তাকে কৈ আছোঁ এহঁতেও মোৰ পিছফালে আছে কেমেৰা পিছফালে এহঁতেও মানে একো ভাবাই নাই মোৰো একো ভবা নাই মনত যি আহিছে বিকাশ দাৰ বিয়াৰ কথা আহিছে সেনেকৈ মানে যি মনত আহিছে তাকে কাটিলে আপোনালোকে দেখাই পেলাই তো আজি প্ৰেংক কলটো কেনেকুৱা লাগিল চাই ক'ব আৰু এতিয়া কৈ ন নেকি তো বাকী আজি আপোনালোকে প্ৰেংক কলটো চাই কেনেকুৱা পালে ক'ব আৰু নেক্সট প্ৰেংক কল কাক লাগে কমেণ্টত ক'ব তেওঁক মানে লাষ্টত কৈ দিলোঁ সেই প্ৰেংক কল কৰা বুলি কিন্তু তেওঁ ফোনটো ৰিচিভ নকৰিলে মানে কিবা কামত ব্যস্ত হৈ গ'ল চাগে তো বাকী যিয়ে নহয় প্ৰেংক কলটো হ'ল ভালে হৈছে চাগে যদিও বেয়া হৈছে আপোনালোকে বেয়া নাপাব কাৰণ কিমান দিনৰ মূৰত কৰিছোঁ অলপমান ভুল বাতিও হ'ব পাৰে তো বাকী যিয়ে নহয় আজি প্ৰেংক কলটো চাই কেনেকুৱা পালে যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নেক্সট এটা প্ৰেংক কল বা মিনি ব্লগত আকৌ লগ পাম তো আজিলৈ তেনেহ'লে এৰিছোঁ বাই